ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা জনপ্ৰিয় চিৰিয়েল আউসী জোনাকৰ মুখ্য চৰিত্ৰত অভিনয় কৰা অৰুন্ধতী অৰ্থাৎ স্নিগ্ধাৰ জীৱনৰ কিছু নজনা কথা এইটো ভিডিঅ'ত জানিব পাব। সেইবাবে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। নমস্কাৰ বন্ধুসকল, মই উদয় আৰু স্বাগত জনাইছোঁ আপোনালোকক আমাৰ চেনেললৈ। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। অৰুন্ধতী অৰ্থাৎ স্নিগ্ধাৰ সম্পূৰ্ণ নামটো হৈছে স্নিগ্ধা গগৈ। তেখেতক ঘৰত মাইনা বুলিও মাতে। তেখেতৰ জন্ম হৈছিল 1993 চনৰ 18 এপ্ৰিলত নগাঁও কলিয়াবৰত। অৰুন্ধতী অৰ্থাৎ স্নিগ্ধাৰ দেউতাকৰ নাম আছিল প্ৰদীপ কুমাৰ গগৈ আৰু মাকৰ নাম আছিল গীতামণি গগৈ। তেখেতৰ স্কুলীয়া শিক্ষা আৰম্ভ হয় শিশু বিদ্যাপীঠ স্কুলৰ পৰা আৰু কলিয়াবৰ কলেজত উচ্চ মাধ্যমিক শিক্ষা লাভ কৰে। স্নিগ্ধাই সৰুৰে পৰা ছবি আঁকি আৰু গান শুনি খুবেই ভাল পাইছিল। তেওঁ কিছুদিন পূৰ্বে বিবাহ পাশত আবদ্ধ হয়। তেওঁ বিয়াৰ কিছু মুহূৰ্ত আমি চাওঁ আহক। স্নিগ্ধাই আউসী জোনাক চিৰিয়েলখনত অভিনয় কৰাৰ আগতে বহুতো মেগা চিৰিয়েলত অভিনয় কৰিছিল। তাৰে ভিতৰত হ'ল 5 পৰিচালকৰ 5 ছবি, ৰং আৰু দামিনী আদি। বন্ধুসকল, স্নিগ্ধাৰ অভিনয় আপোনালোকৰ কেনেকুৱা লাগে প্লিজ মোক কমেণ্ট কৰি জনাব। ভিডিঅ'টো যদি ভাল লাগিল তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব। তেতিয়া আমাৰ আহিবলগীয়া নতুন ভিডিঅ'সমূহ সকলোতকৈ আগতে পাবলৈ। ধন্যবাদ। জয় আই অসম।